বড় সাহিত্য সভাৰ বিভিন্ন প্ৰদৰ্শনীৰ লগতে প্ৰদৰ্শনী হিচাপে বড় থিয়েটাৰো ইয়াত মানে চলিব আৰু বড় মানুহখিনিয়ে বা অন্যান্য বড় সাহিত্য সভাত অহা লগসকলেও বড় থিয়েটাৰটো চাব পাৰিব। ইয়াৰ ওপৰত তেওঁলোকৰ ভিউটো পাব, অপিনিয়নটো, যে বড় থিয়েটাৰটো যদি আৰু উন্নত কৰিব লাগে তেতিয়াহ'লে কি ধৰণৰ মানে উদ্যোগ ল'ব লাগিব। ইয়াত নাটক ডাইলগৰ পৰা আৰম্ভ কৰি ডাইৰেক্টৰবিলাকো মানে তেওঁলোকে কিছু দিহা পৰামৰ্শ পাব। ইয়াৰ ষ্টেজ সজোৱাৰ পৰা আৰম্ভ কৰি মানে চবতে এক্টিঙৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ কমেণ্টছ আহি যাব আৰু সেইবিলাক আমাৰ যিসকলে থিয়েটাৰ মানে কি কয় আপোনাৰ পৰিচালনা কৰি আছে তেওঁলোকে বহুতখিনি উপকাৰ হ'ব বুলি আমি ভাবোঁ। আৰু মানুহখিনিও থিয়েটাৰ নিজৰটো কোনেও আৰু মানে কি কয় ভাল নাপায় বুলি কৈ পেলাই চাব নোখোজে। আৰে চবে চালেহে টকা পইচা পাই সিহঁতে ভাল থিয়েটাৰ কৰিব পাৰিব, চবে নাচালে সিহঁতে ক'ৰ পৰা থিয়েটাৰ কৰিব। গতিকে সেইটোৰ কাৰণে আমাৰ মানুহখিনিও থিয়েটাৰ চোৱাৰ অভ্যাস আৰু তাতে যাই পালে থিয়েটাৰটো দেখি বুজক যে তাত আমি ৰাইজ হিচাপে এই থিয়েটাৰ আৰ্টিষ্ট থিয়েটাৰৰ যি প্ৰযোজক তেওঁলোকক আমি ইনডাইৰেক্টলি কেনেকৈ সহায় কৰিব পাৰোঁ, য'ত আমাৰ অসমৰ এই জাতিটোৰ যিটো থিয়েটাৰ সংস্কৃতি এই সংস্কৃতি যাতে মানে এটা মানদণ্ডটো আৰু অন্য থিয়েটাৰৰ নিচিনা হয়। এনে অসমীয়া থিয়েটাৰ কাৰণেতো আমি বহুত ভাল এতিয়া, কিন্তু বড় থিয়েটাৰখিনি এতিয়াও পিছ পৰি আছে। আৰু নিশ্চয়কৈ বড় সাহিত্য সভাৰ সময়ত ইয়াত যিমান সমাগম হ'ব এই মানুহখিনিয়ে যদি থিয়েটাৰ চায় তেতিয়া নিশ্চয় মানে মই ভাবোঁ সেইটোৰ দ্বাৰা বড় থিয়েটাৰৰ ক্ষেত্ৰতো এটা চবৰ পৰা এটা অনুভৱৰ জৰিয়তে পৰামৰ্শ অহাৰ পিছত ভাল পদক্ষেপ ল'ব পাৰিব। আমাৰ সমষ্টিত মোৰ মানে জীৱনত ইয়াত বিধায়ক হয় মই নিজকে সৌভাগ্য মানিছোঁ যে সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানৰ মানে এই অধিৱেশনখন আমি আতিথ্য দিয়াৰ এটা সুযোগটো পাইছোঁ। যে আজি অকল অসমৰ নহয়, নৰ্থ ইষ্টৰ নহয়, ভাৰতৰ নহয়, বিদেশৰো প্ৰতিনিধিসকল ইয়াত মানে আহিব আৰু তেওঁলোকক সেৱা কৰাৰ এটা সুযোগটো পাইছোঁ। গতিকে সেইটো মোৰ কাৰণে সৌভাগ্য। গতিকে যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে যাতে কোনো ক্ষেত্ৰত মানে আমাৰ অতিথিসকলৰ অসুবিধা নহয়, আমাৰ আতিথ্যৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰত মানে কম হৈ নাযায়, এইটো চেষ্টা কৰিছোঁ। মাত্ৰ সকলোকে অনুৰোধ কৰিছোঁ চবেই ইয়াত আহিব লাগে, চাব লাগে, কিন্তু গোটেইটো আমি চব কৰি দিব নোৱাৰোঁ। গতিকে নিজে অলপ সেল্ফ সাৰ্ভিস, খোৱা পানীৰ ব্যৱস্থা ক'ৰবাত আছে তাত গৈ পেলাই খাব লাগিব, বাহিৰত যোৱাৰ ব্যৱস্থা ক'ৰবাত আছে তাত যাব লাগিব, বাকী ইয়াত ট্ৰেড ফেয়াৰ চলি আছে সেইবিলাকত নিজে অলপ মানে ডিচিপ্লিনবিলাক মানি চলিলে ভিৰ ভাৰৰ মাজতো মই ভাবোঁ কোনো অসুবিধা নোহোৱাকৈ চবে ভালে এই বড় সাহিত্য সভা এই অনুষ্ঠানটো উপভোগ কৰিব পাৰিব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ যে চবে যাতে আহে, চবে যাতে চায়।